ৰাতি শাৰীৰিক সম্পৰ্ক কৰিবলৈ বিচাৰিছিল স্বামীয়ে। মোক নিদিয়ে এইবিলাক কাম, মৰম চেনেহ কৰিব নিদিয়ে। কিন্তু পত্নীয়ে নিদিলে কৰিবলৈ, আৰু তাৰ পিছতেই সংঘটিত হ'ল এক ভয়ংকৰ হত্যাকাণ্ড। লংকাৰ কাকিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। নিশা পত্নীয়ে শাৰীৰিক সম্পৰ্ক কৰিবলৈ নিদিয়াৰ কাৰণেই স্বামী তপন কুমাৰ দাসে পত্নী মামণি দাসক হাতুৰিৰে মৰিয়াই হত্যা কৰে। তাৰপিছত মোৰ নাম হ'ল তপন কুমাৰ দাস, মোৰ দেউতাৰ নাম বীৰেন্দ্ৰ কুমাৰ দাস। মোৰ ঘৰ দক্ষিণ ৰংপুৰ কুচাৰী গাঁও। দিনৰ 12 বাজি। তাৰপিছত মাইকীটোক কৈছোঁ অলপ ভাত পানী দি মই কেৰেলা যাম। তাৰপিছত আজি 4-5 বছৰ হৈ গ'ল। ইয়াৰ কাৰণে নাজানো ছাৰ। সি কৈ আছে বেলেগ মতা ভাল পায়, হেন তেন এনেকুৱা কৈয়ে থাকে। মোক এৰি দিবলৈ কয়। তাৰপিছত মোক মানে আজি 5 বছৰ হৈ গ'ল, মোক টাচিং কৰিব নিদিয়ে। কি ক'ব নিদিয়ে? সম্পৰ্ক নাই মানে, মোক চুব নিদিয়ে, মোক নিদিয়ে এইবিলাক কাম, মৰম চেনেহ কৰিব নিদিয়ে। তো মই মন চাইছিলোঁ অলপ বৃহস্পতিবাৰ দিনা মই এনেকুৱা মৰম কৰিবলৈ। পিছত তেনেকৈ মই তাক মৰম কৰিব গৈছোঁ, মোৰ হাততে কামোৰ দিলে। তাৰপিছত মোৰ মনটো আৰু ৰখাব পৰা নাই।